ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ যে এই অলৰ ফুটিংবিলাক এৰি এৰি পৰিছিল আৰু এতিয়া এইবিলাক গোটেই নতুনকৈ ৰিপেয়াৰ কৰা হৈছে আৰু ফুটিঙৰ কাম কৰাৰ পিছত এইবিলাক ৰং আনি থোৱা হৈছে। এইবিলাক ফুটিঙৰ পৰা হোৱাৰ পিছত এই ৰংবিলাক গোটেই লগাব। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য এই ৰুমটো দেখুওৱা নহয়, মোৰ এই চাইকেলখন দেখুৱাৰ কাৰণে বনালোঁ এই ভিডিঅ'টো। কাৰণ ভাবিলোঁ এই চাইকেলখনৰ কি কি এডভান্টেজ আছে আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাওক বন্ধুসকল, ইমান কম দামত যে ইমান এখন ভাল চাইকেল পাম মই ভবাই নাছিলোঁ। কাৰণ আপোনালোকে চাওক, এই চিটটো দেখিছে, এইটো বহুত ধুনীয়া চিট হয়, বহুত ছফ্ট আৰু এইফালে কোম্পানীৰ নাম এইটো লিখাই আছে ডেনবৰ্কৰ হয়। আৰু এইফালে ৰ'ডবিলাক চাওক চাইকেলৰ, বহুত হেভি ৰ'ড আৰু কিমান ডাঙৰ দেখাই পাইছে। আৰু ইয়াত চাওক ফ্ৰণ্ট আৰু ৰেয়াৰ দুয়োটাতে ডিস্ক ব্ৰেক লগোৱা আছে। আৰু ডিস্ক ব্ৰেকৰ কথা বাদে দিয়ক, এই টায়াৰটো চাওক, এই টায়াৰটোত এই গ্ৰিপবিলাক দেখিছে, ইয়াতে শ্লিপ খোৱাৰ মানে কাৰণেই নাথাকে, আপুনি য'তে ৰখাম বুলি ভাবে তাতে ৰখাই দিব পাৰে। পিছৰ চকাটো দেখুৱালোঁ, এইবাৰ আগৰ চকাটো চাওক, ইয়াতো ডিস্ক ব্ৰেক লগোৱা আছে আৰু এইডাল চাওক চকেট জাবাৰ লগোৱা আছে বাইকৰ নিচিনা। এইটো যেতিয়া আপুনি খালা বমা ৰাস্তাৰে যাব কোনো ধৰণৰ অসুবিধা নাপায়, এইটো আপ ডাউন হ'ব, চলাই কমফৰ্টেবল ফিল কৰিব। আৰু আপোনালোকক চকাকেইটা দেখুৱালোঁ, এইবাৰ ভাবিছোঁ অলপ হেণ্ডেলডাল দেখাই দিওঁ। আৰু হেণ্ডেলডালত এইডাল আছে আগৰ ব্ৰেক আৰু এইডাল পিছৰ ব্ৰেক আছে, দুয়োডালে বহুত স্মুথ হয়, অলপ দিলেই মানে ৰখি যায়। আৰু এইফালে বেল্টটো আছে, লগতে এইটো হৰ্ণো আছে। এইটো আপোনালোকে হয়তো ভিডিঅ'ত ভালকৈ গম পোৱা নাই, কিন্তু ৰিয়েলত এইটো বহুত চাউণ্ড হয়। আৰু লগতে এইটো লাইট, আপোনালোকে ৰাতি মানে চাইকেল চলালেও কোনো প্ৰব্লেম নাপায়। 3টা মোডত জ্বলে এই লাইটটো, এইটো প্ৰথম মোড, এইটো বহুত লাইটটো বহুত বেছি পাৱাৰ আছে আৰু এইটো অলপ ছফ্ট, দেন এইটো ব্লিংক কৰিব। আৰু এই চিটটোৰ আৰু এটা এডভান্টেজ আছে, মই আপোনালোকক দেখাই দিওঁ। এই চিটটো মানে এডজাষ্ট কৰিব পাৰিব আপুনি। ইয়াত যিটো লক দিয়া আছে, এই লকটো প্ৰথম খুলি ল'ব আৰু আপোনাক যিমানখিনি উশাহ লাগে সেই হিচাপে আপুনি এইটো উঠাই ল'ব, তাৰপিছত লকটো এনেকৈ লগাই দিব। আৰু ইয়াতে এইটো বটল দিছে, যদি আপুনি চাইকেল চলাই চলাই পানী খাব বিচাৰে, পিয়াহ লাগে, তেনেহ'লে এই বটলটোৰ পৰা পানী খাব পাৰে। আৰু এইফালে এইটো বটল হোল্ডাৰ দিছে এই বটলটো ৰখাৰ কাৰণে, এই বটলটো ইয়াতে এনেকৈ থৈ দিব পাৰে। অকল আজিৰ ভিডিঅ'টো মোৰ চাইকেলৰ ওপৰতে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু লগতে শ্বেয়াৰ কৰি দিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক, তেতিয়ালৈকে বাই বাই।